নমস্কাৰ, তোমালোক সকলোকে মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি এটা নতুন ভিডিঅ'লৈ তোমালোকক আদৰণি জনাইছোঁ। আজি ভিডিঅ' আকাৰে প্ৰস্তুত কৰা লেচনটোৰ মূল বিষয়বস্তু হ'ল হেভৰ ব্যৱহাৰ। তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে মনোযোগেৰে চাবা আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। লগতে পেজটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইংৰাজী ভাষাত হেভ শব্দটো দুটা মুখ্য ৰূপত ব্যৱহাৰ কৰা হয়। এক, সহায়কাৰী ক্ৰিয়া হেল্পিং ভাৰ্ব হিচাপে আৰু দুই, মূল ক্ৰিয়া বা মেইন ভাৰ্ব হিচাপে। ইয়াৰ সঠিক ব্যৱহাৰবোৰ তলত সহজকৈ বুজাই দিয়া হ'ল। বৰ্তমান কালত হেভ আৰু হেজৰ ব্যৱহাৰ। মনত ৰাখিবা যে কৰ্তা ছাবজেক্ট অনুসৰি ইয়াৰ ৰূপ সলনি হয়। আই, উই, ইউ, দে এই প্লুৰেল ছাবজেক্টকেইটা আৰু যিকোনো প্লুৰেল নাম্বাৰ বহুবচনৰ লগত হেভ বহে। হি, চি, ইট আৰু যিকোনো ছিংগুলাৰ নাম্বাৰ এটাক বুজালে ইয়াৰ লগত হেজ বহে। অৰ্থাৎ প্লুৰেল ছাবজেক্ট হ'লে হেভ, ছিংগুলাৰ ছাবজেক্ট হ'লে হেজ। মূল ক্ৰিয়া মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ। যেতিয়া কিবা এটা বস্তু নিজৰ ওচৰত থকা বা অধিকাৰ কৰা বুজায় তেতিয়া হেভ ব্যৱহাৰ কৰা হয়। অধিকাৰ বুজাবলৈ আই হেভ এ পেন, মোৰ এটা কলম আছে, অৰ্থাৎ কলমটো মোৰ অধিকাৰ আছে। হি হেজ এ কাৰ, তাইৰ এখন গাড়ী আছে, অৰ্থাৎ গাড়ীখনত তাইৰ অধিকাৰ আছে। এনেকুৱা ধৰণৰ অধিকাৰ বুজাবলৈ হেভ ব্যৱহাৰ হয় মূল ভাৰ্ব হিচাপে। এনেকুৱা আৰু ঢেৰ উদাহৰণ আছে। সম্পৰ্ক বুজাবলৈ আই হেভ টু ব্ৰাদাৰ্ছ, মোৰ দুজন ককাই ভাই আছে। খোৱা বোৱাৰ ক্ষেত্ৰতো হেভ ব্যৱহাৰ কৰা হয়। খোৱা বোৱা আৰু অভিজ্ঞতা বুজাবলৈ আই হেভ ব্ৰেকফাষ্ট এট 8 AM, মই ৰাতিপুৱা 8 বজাত জলপান খাওঁ। হেভ এ গ্ৰেট ডে, দিনটো শুভ হওক। অৰ্থাৎ অধিকাৰ বুজাবলৈ, খোৱা বোৱা বুজাবলৈ হেভ ব্যৱহাৰ কৰা হয়। সহায়কাৰী ক্ৰিয়া অক্সিলিয়েৰী হেল্পিং ভাৰ্ব হিচাপে হেভ ব্যৱহাৰ। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হেভ, হেজ সহায়কাৰী ক্ৰিয়া হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ গঠনটো হ'ল ছাবজেক্ট হেভ হেজ প্লাছ পাষ্ট পাৰ্টিচিপল বা VT অৱ দ্য ভাৰ্ব। ভাৰ্বৰ হেভ হেজৰ পিছত ভাৰ্বৰ 3 নম্বৰ ৰূপটো। আই হেভ ফিনিছড মাই ৱৰ্ক, মই মোৰ কামটো শেষ কৰিলোঁ। হি হেজ গন টু স্কুল, সি স্কুললৈ গৈছে। উই হেভ চিন দিছ মুভি, আমি চিনেমাখন চাইছোঁ। বাধ্যবাধকতা বুজাবলৈ হেভ টু, যেতিয়া কোনো কাম কৰাটো জৰুৰী বা বাধ্যতামূলক হয় তেতিয়া হেভৰ লগত টু বা হেজৰ লগত টু ব্যৱহাৰ কৰা হয়। আই হেভ টু গ' নাও, মই এতিয়া যাবই লাগিব। হি হেজ টু কুক টুডে, তাই আজি ৰান্ধিব লাগিব। এনেকুৱা অৰ্থত বাধ্যবাধকতা বুজালে হেভৰ লগত টু লগাই ভাৰ্বৰ বেছ ফৰ্মটো লগাব লাগে। অতীত কালত ব্যৱহাৰ হেড। অতীত কালত সকলো ছাবজেক্ট আই, উই, ইউ, চি, দে ছিংগুলাৰ ছাবজেক্ট বা প্লুৰেল ছাবজেক্টৰ লগত হেড ব্যৱহাৰ কৰা হয়। আই হেড এ বাইচাইকেল, মোৰ এখন চাইকেল আছিল। দে হেড কমপ্লিট দ্য টাস্ক, তেওঁলোকে কামটো সম্পূৰ্ণ কৰিছিল। চমু তালিকা ছাবজেক্ট আই, উই, ইউৰ লগত হেভ আৰু হি, চি, ইট, নেম লগত হেজ ব্যৱহাৰ কৰা হয়। সদৌ শেষত সকলোকে মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। তোমালোকক নতুন এটা ভিডিঅ' লগ পাম। নমস্কাৰ।